পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱাই ফুল বুলি হাতত ধৰলো ফুল বুলি হাতত ধৰলো ফুল বুলি হাতত ধৰলো আৰু ঘপককে প্যাৰ हो गया मैं दीवानी बड़ी मस्तानी। এই দিবানী গান গাবি যাও পিছত স্কুলত নাযা নেকি দেৰি হৈছে হেৰি আগ দুয়ক নামতা কিয় বৈনাকৰ পুতেকাৰ নহয় একেলা কি চলি এই দুটা আপিৰো সোনকালে ওলা হয় কিজানি মানে ঠকনা চকনা মাৰি দিব মন যায় মই খাই বৈনাৰ পুতাক কি হে তোৰ দৰ নহয় নেকি ওলা সোনকালে আহিব নৰা আমি যে ইমান টাইম ইয়াতে ৰখি আছো হেই ইমান টাইম লাগে নেকি তোৰ হয় দে আপি নেকি তোৰ ইমান টাইম লাগে নেকি হয় এনেকে হলে আমি কালিৰ পৰা ৰখা নৰো দে আমি দুইজন যাই ডাইৰেক্ট যাম স্কুলত ডাইৰেক্ট যাম আমি দুইজন কিন্তু এনেকে হলে দে একদিন হৈছে দে কিবা কাৰণত দে যাতে ইমান বকি থাকবা লাগে নেকি যোৱা সোনকালে যোৱা স্কুলত আজি কিন্তু মই আগত বহিম নহয় ই আৰু মই আগত বহিম তই যেন পাছত বহিবি যাবি দে বহিবি দে পাছত বহা আগত বহা এতিয়া হ'ব দেচোন দে যাজো গুড মৰ্নিং কি হল তহঁতৰ গুড মতে ৰৈ গলা যে কি হল নহয় মানে ছাৰ আজি পিছত কিবা এটা বস্তু লাগি আহা যেন লাগিছে মানে কি কব খুজিছা ভালকে কোৱাচোন মানে ছাৰ আপোনাৰ লগত যে আছে এও আপোনাৰ ছোৱালী নেকি তাক কি কব ধৰিছা এইবোৰ সৰি ছাৰ এও হল তোমালোকৰ নতুন বাইদেউ প্ৰণামিকা দত্ত নমস্কাৰ বাইদেউ নমস্কাৰ আজিৰ পৰা এই বাইদেউ তোমালোকক সায়েন্সৰ ক্লাছ কৰিব এতিয়া মই যাওঁ ভালকৈ ক্লাছ কৰিবা কোনেও যাতে উৎপাত নকৰা ক্লাছত দেই ঠিক আছে ছাৰ প্ৰণামিকা তুমি ক্লাছ কৰা মই এতিয়া যাওঁ ঠিক আছে ছাৰ আপুনি যাওক তোমালোকৰ পঢ়া শুনা চলি আছেনে ভালেই আছে মেম আজি যিহেতু প্ৰথম ক্লাছ তেনেহ'লে আজি আমি প্ৰথমতে চিনাকি হ'লেও নে কি কয় হয় মেম এতিয়া তোমালোকৰ নামবোৰ কৈ যোৱাচোন এফালৰ পৰা নমস্কাৰ মেম মোৰ নাম হৰেশ তোমাৰ নাম চিন্তু তোমাৰ নাম নমস্কাৰ মোৰ নাম ৰাজু ওকে তোমাৰ নাম নমস্কাৰ মেম মোৰ নাম সানি তোমালোকৰ খবৰ ভালনে ভাল মেম আপোনাৰ কেনেকুৱা খবৰ ভাল মোৰো ভালেই দিয়া আচ্ছা চিনাকিটো এতিয়া হলো এতিয়া তোমালোকক মই এটা প্ৰশ্ন সুধিম তোমালোকে পাৰিবানে নোৱাৰা সুধক মেম নিশ্চয় ক'বলৈ চেষ্টা কৰিম আচ্ছা হৰেশ তুমি কোৱাচোন বায়ুমণ্ডল মানে কি বাইদেউ মই ইয়াৰ উত্তৰটো জানিছিলো কিন্তু যোৱাকালি ৰাতি মই ইয়াৰ উত্তৰটো পাহৰি গলো হয় নেকি বাবু এনেকুৱা ডাইলগ মোৰ আগত নামাৰিবা দেই বেলেগ মেমৰ আগত মাৰিবা কোনোবাই জানিব নেকি ইয়াৰ উত্তৰটো কি হয় মেম মই ক'ব পাৰিম আচ্ছা তুমি কোৱাচোন ইয়াৰ উত্তৰটো মেম তাৰ মানে বায়ুমণ্ডল মানে হ'ল বায়ু মানে তোমাৰ বতাহ যি আমাৰ চাৰিওফালে ঘূৰি ফুৰে সেই তাকে বায়ু বুলি কোৱা হয় নহয় জানো মেম হয় ইয়াৰ পিছৰখিনি কোৱা বায়ু মানে বতাহ আৰু মেম মণ্ডল মানেতো আমি চিনিয়ে পাওঁ মণ্ডল মানে হ'ল এই মাটিবিলাক যে জোখে তেওঁলোকক মণ্ডল বুলি কোৱা হয় মানে সহজ ভাষাত ক'বলৈ গ'লে বায়ুত যিবিলাক মণ্ডল ঘূৰি ফুৰে তাকে বায়ুমণ্ডল বুলি কোৱা হয় মানে ইফাল সিফাল ধৰ ক'ৰবাত মাটি জুখিব গ'লে হাউতকে বাইকখন লৈ গ'ল গাড়ীখন লৈ গ'ল বায়ুত গ'ল তেওঁলোকক আমি বায়ুমণ্ডল বুলি ক'ব পাৰোঁ কি ক'ব ধৰিছা এইবোৰ আচ্ছা সানি আৰু ৰাজু তোমালোকে দুয়ো পাৰিবানে ইয়াৰ উত্তৰটো নোৱাৰো মেম আচ্ছা একো নাই বাৰু নোৱাৰা যদি অহাকালি পঢ়ি আহি মোক জনাবা দেই মই সুধিম অহাকালি তোমালোকে ক'ব পাৰিব লাগিব কিন্তু ঠিক আছে বাৰু আজিলৈ হ'ব আমি কাইলৈ লগ পাম দেই আজিলৈ এৰিছোঁ বাৰু